বতৰৰ ফল বতৰত খাব লাগে আৰু বছৰ জুৰি যদি সংৰক্ষণ কৰিব পাৰি তেতিয়াহ'লে সংৰক্ষণো কৰিব লাগে নহয়নে? হয়, মই এতিয়া আমৰ কথা কৈছোঁ, যিহেতু এতিয়া বৰ্তমান আমৰ বতৰ হৈ আছে আৰু বছৰ জোৰাকৈ খাবলৈ হ'লে আমি আচাৰ বনাই থ'ব লাগিব। সেয়ে মই আজি বনাবলৈ লৈছোঁ আমৰ আচাৰ। প্ৰথমে আমখিনি পাৰি লোৱাৰ পাছত ভালকৈ ধুই শুকুৱাই কৰি কাটি এৰাতিৰ কাৰণে নিমখত দি পিছদিনাখন আকৌ এটা টান ৰ'দত শুকুৱাই লোৱাৰ পাছত এইখিনি হৈছে মোৰ আমখিনি। আৰু প্ৰথমৰখিনি নেদেখুৱালোঁ আপোনালোকক, আচলতে এইখিনি মোৰ ভণ্টীয়ে ঘৰতে শুকুৱাই দি পঠিয়াইছিলে, সিহঁতৰ ঘৰত যিহেতু আম বেছি আছে। তাৰপাছত মই এতিয়া আচাৰ বনাবলৈ লৈছোঁ। তাৰ কাৰণে মই প্ৰথমেই আধা লিটাৰ তেল গৰম কৰি লৈছোঁ এইখিনি। আৰু আনফালে এইখিনি লৈ লৈছোঁ গুড়ি মছলা। মোৰ ওচৰত যিহেতু গোটা জিৰা ধনিয়া নাছিলে সেইকাৰণে গুড়িকৈ লৈছোঁ। আৰু আনফালে লৈ লৈছোঁ কালাৰৰ কাৰণে কাশ্মীৰী লাল মিৰ্চ লৈছোঁ। এইখিনি যিহেতু গোটা মছলা লৈছিলোঁ, মেথি গুটি লৈছিলোঁ, চফ ল'লোঁ, জালুক লৈছিলোঁ 1 চামুচ, তাৰপিছত পাঁচফোৰণো দিছিলোঁ আৰু শুকান জলকীয়া, লগতে দিছিলোঁ সৰিয়হ আৰু কালজিৰা কেইটামান লৈছিলোঁ। সেইখিনি গোটেইখিনি গৰম কৰি ল'লোঁ। গৰম কৰাৰ পাছত অলপমান মিক্সিত পিহি ল'লোঁ, একেবাৰে গুড়ি কৰি পেলোৱা নাই, এইখিনি অকণ গোটা গোটা কৰি থৈছোঁ। আমত যিহেতু আগতীয়াকৈ নিমখ দিয়া আছেই সেইকাৰণে এতিয়া 1-1.5 চামুচ নিমখ মই আকৌ দি দিছোঁ। দৰকাৰ কিজানি অকণমান লাগিবও পাৰে বুলি দি দিছোঁ। এইখিনি নিমখে বেছি হ'লেও একো অপকাৰ নকৰে, যিহেতু অকণমান নিমখ বেছি হ'লে ভালেই। আৰু গৰম কৰি লোৱা তেলখিনি এতিয়া মই গৰমে ইয়াত ঢালি দিলোঁ। চাওক এইখিনি দেখিছেনে? আৰু কিমান ধুনীয়াকৈ উতলি গৈছে চাওক মছলাখিনিৰ লগত। আৰু আমৰ আচাৰ বনাব প্ৰায় মানুহে জানেই, যিসকলে নাজানে তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো বনালোঁ। আৰু যিহেতু নিজেও বনাইছিলোঁ আজি আমৰ আচাৰ, সেইকাৰণে ভিডিঅ' কৰি আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। আৰু লগতে গুড়ি কৰি থোৱা সৰিয়হ আছিলে, সৰিয়হো দি দিলোঁ ডাঙৰ চামুচেৰে 1 চামুচ ইয়াত দি দিলোঁ। দেখিছেনে? মোৰ আম আছিলে 3 কেজিমান হ'ব। সেই আমখিনি তেল আধা লিটাৰ ব্যৱহাৰ কৰিছোঁ, তাত থাকি বেছিকৈ নালাগে আৰু সিমানটো তেলেই হ'ব। আৰু এতিয়া মছলাখিনি মই ভালকৈ মিক্স কৰি লৈছোঁ আৰু হৈ গ'ল চাওক এইখিনি মছলা। এতিয়া মই ইয়াতে দি দিম আমখিনি ভণ্টীয়ে মানে একেবাৰে ধুনীয়াকৈ ৰ'দত শুকুৱাই গৈ দিছিলে, যিহেতু মোৰ বনাবলৈ বিশেষ অসুবিধা নহ'লেই, শুকুৱাব ক'ব লগা নহ'ল। আৰু এতিয়া এইখিনি চাওক হালধি নিমখ ইয়াত দি থোৱাই আছে। আৰু এতিয়া মই তেলখিনিৰ লগত ভালকৈ মিক্স কৰি দিম। আমৰ আচাৰ বনাবলৈ তেনেই সহজ, আচলতে এনেই লাগে বনাব নোৱাৰিম কিজান, কিন্তু একেবাৰে সহজ পদ্ধতিত আমৰ আচাৰ বনাব পাৰি আৰু বছৰ জুৰি সংৰক্ষণো কৰিব পাৰি, বছৰ জুৰি মানে খাই থাকিব পাৰি আৰু এইখিনি চাওক আমৰ আচাৰ বনোৱা মোৰ হৈ গ'ল। আমৰ আচাৰৰ এটা কথা আছে, আচাৰ মানে শুকান বৈয়ামত ৰাখি মাজে মাজে ৰ'দাই থাকিব লাগে, তেতিয়া মানে কি হয় আচাৰখিনি বেয়া হৈ নাযায়। আৰু মই এতিয়া তেলখিনি ভালধৰণে আমখিনিত মিক্স কৰি দিছোঁ ধুনীয়াকৈ। তাৰপাছতে এই আমখিনিৰ পৰাই মই ভাবিছোঁ জানেনে অকণমান মিঠা আচাৰ বনাম। আমখিনি যিহেতু এতিয়া তেল আৰু মছলা ইয়াত মিক্স হৈ আছে, সেইকাৰণে মই কাষতে এখন কেৰাহীত অলপমান গুড় ইয়াতে ৰুকি ৰাখিছিলোঁ, এপোৱামান গুড় হ'ব। মিঠা আচাৰো খাবলৈ মন যায়, সেইকাৰণে সেইখিনি কেৰাহীখিনিতে গুড় ৰুকিয়ে থৈছিলোঁ, যিহেতু তাতে মই এতিয়া এই আমখিনি দি আকৌ মিঠা আচাৰ বনাম। আচাৰ বনাবলৈ আচলতে বহুত কিবাকিবি পদ্ধতি শিকি ল'ব লাগে বুলি মই নাভাবোঁ। এতিয়া আগতীয়াকৈ গুড়খিনি পগাই ল'ব লাগিছিলে, তাৰপিছত দিব লাগিছিলে, তেনেকুৱা যেন লাগিছে, কিন্তু সেইটো নহয়। যোনে যেনেকৈ বনাব পাৰে তেনেকেই ভাল হয়। মই এতিয়া দি দিলোঁ গুড়খিনি তেনেকৈ, তাৰপাছত আমখিনি দি দিলোঁ। তাৰপাছতে মই এতিয়া চাওক কেৰাহীখন গেছত পাতি দিলোঁ। পাতি দিয়াৰ পাছত গুড়খিনি যিহেতু উতলি অহাৰ পাছত গুড়খিনি পাক খাই গৈছে। আৰু এতিয়া ইয়াত আমখিনি আৰু বেলেগকৈ পিছত দিবলগীয়া বুলি কথা নাথাকে, মই একেলগতে দি দিলোঁ। তাৰপিছত মোৰ এয়া মিঠা আচাৰো প্ৰায় হৈয়ে গৈছে। এতিয়া ভালকৈ আকৌ লৰাই দিছোঁ। লৰাই দিয়াৰ পাছত কিমান ধুনীয়া হৈছে, গোন্ধটো বৰ ধুনীয়া লাগিছে। আৰু মই অলপমান মিঠা আচাৰো খাবলৈ মন যাব, গতিকে এইখিনি মিঠা আচাৰ বনাই দিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে কমেণ্ট কৰি জনাব। আৰু আমৰ আচাৰ বনাব পাৰিব মোৰ ভিডিঅ'টো চাই। আৰু গুড়খিনি ডাঠ হোৱালৈকে লৰাই ভাজি থাকিম। বহুত সময় নহয় আচলতে, 15-20 মিনিট, 20 মিনিট বাৰু নালাগে, 15 মিনিটমানৰ ভিতৰত আমখিনি মোৰ হৈ গ'ল। আৰু এতিয়া মই আমখিনি ৰাখি দিলোঁ। আনফালে এইখিনি হৈছে
নেমু টেঙা ইয়াত যিহেতু মই ভিনেগাৰ ব্যৱহাৰ কৰা নাই, 2 ভাগ আমতে মিঠা আমটো আৰু এই ভাগ আমটো 2 ভাগতে এটা কাজি নেমু চেপি দুইটাতে সমানে সমানে ঢালি দিলোঁ। আৰু এইখিনিয়ে হৈ গ'ল আমৰ আচাৰ তৈয়াৰ। আৰু 2-3 দিনৰ পাছৰ পৰা খাব পাৰিম। মিঠা আচাৰটোতো খাবই পাৰিম বাৰু। তাৰপিছত এইখিনি যিহেতু ঠাণ্ডা হৈ গৈছে, ঠাণ্ডা হোৱাৰ পাছত চিচাৰৰ বৈয়ামত ভৰাই থ'ব লাগিব। আৰু এইটো হৈছে মোৰ এটা ডাঙৰ বৈয়াম আছিলে জানেনে, এই বৈয়ামটোত ফুল নহ'লগৈ যিহেতু এইটো বৈয়ামটো আছিলে ডাঙৰ, এইটোত ইমানখিনি হ'ল। আৰু আনফালে 2টা মিঠা আচাৰৰ বৈয়ামত ভৰাই থ'লোঁ। আৰু মিঠা আচাৰ 2টা প্লাষ্টিক বৈয়ামত ভৰাই থৈছোঁ। আৰু এইটো হৈছে জ্বলা আচাৰ, আমৰ জ্বলা আচাৰ। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ইমানতে লৈছোঁ বিদায়।